মোর কি ফুটি দিনে ভাই খালি কিনতে জিকে গেল মুম্বাই কমে না ফ্লুটে ওই ইয়ার ফোন মারবে লাগে আর পয়সা কিনি লবা লাগে আর পাঁচ জিজি পাও हेलो हेलो गुड मॉर्निंग ओ काली मुंबई जिके বুলি গম পাইছ না বনাই পয়সা কিন্তু ভাই মই দেই লাগব দে ডাইরেক্ট কিন্তু কেস পয়সা লাগব মোক যাছ নাকি ঘরক লাগি নাকি করবি ৰ তোর পয়সাটো মাইকেলৰ দোকানত দিজাম বুলি কৈছে ৰ ও মাইকেল কেনে দোকান দিলা রে ও হয় নেকি মজা দেখুন আর কথাই না মাইকেলৰ দোকানতে ঠিক লাগব আর রে রে বাই বাই টিয়া বাই বাই ভালে হচ্ছে দে মাইকেলৰ দোকান গান দিলে আর কথাই না আর ঘর স্রোতে যেহেতু ও ফফলার তে প্রায় ও মুম্বাই জিকে কারণে দেখা দে না হ্যাঁ এন্দ কাজি র গুড মর্নিং ও মই তুন্দে নাই বুলিয়ে টেনশন হৈছিলে ভাই মই বোলো কালি মই জিকাৰ কাৰণে তুন্দে নাই নেকি আমি আৰু কি নাই মে তই আজি ৫,০০০ টকা জিকছে আমাক কম নাহে এটা পাৰ্টি দিব লাগিব তই হা এনাই এৰিম বেটা তো তামাম খুৱাব লাগিব ভাই কোনোবা ভাল ৰেষ্টুৰেণ্টত যাবা নহ'লে ধাবাতে যাওঁ তুন্দে আৰু খৌখা তুন্দক নোখোৱাও নেকি মই খুৱাম টেনশন কিয় লৈছে ফপলেশ্বৰ তই আজি কালি ২০০ বাজি লাগিছিলি পাৰি যাবা হা সেইটো দি আগতে সেইটো দি ভাই হৈ দে মই আঁকি আছো তই ২০০ টকা বাজি লাগিছিলি কিন্তু ৫,০০০ টাকা পাইছে ২০০ টাকাতে লাগি আছে তই তেও হা কেনে ফালতু চলিয়ে তই দেই বোলা যোৱা খেলা কৰি লাভ নাই গম পাইছা নাই ভাই ভাই ৫ টাকা হ'লেও যোৱা ৫০০ টাকা হ'লেও যোৱাই দে আকৌ নহয় দে আজি লগ বুলি দি আৰু মোৰতো বাকী থাকিলে পিছত কেতিয়া দিম দেই মিলে কত পইচা এনেকে মিলি থাকো আমি দে হ'ব দে ফপলেশ্বৰ তই পইচা যদি হ'ব দে আৰু বাদ দি ২০০ টাকা বাদ দি ৰ মই আজি পুৱাই গম পালো মাইকেলে বোলে দোকান দিছে ভাই হাও কি ক মাইকেলে দোকান দিছি ক'তে ভাই বা মাইকেলেও দোকান দিব পাৰা হৈ গেল আমিয়ে বেকা থাকিলো গেল আমাৰ জীৱনটো বিল্লা উঠি আৰু মাইকেলে একলাই নহয় মানে ঘৰৰ মানুহকেইটাও আছে দেচোন বহুত টকা দোকান ভাই চব বস্তু ৰাখিছি চাম কৰিলা মি পইচাটো মোক তাৰ হাততে দে বুজিছি তাৰমানে কৈছে কি বোলে মাইকেলৰ দোকানত পইচাটো দি যাম দে ভাই কিয় নাযামে যাম যো 2 পেকেটমান ফ্ৰীতে ৰজনীও খাই আহিম তই আৰু কম ঠাণ্ডা নামৰা দে ভাই ভাই ভাল কাম কৰিছি মাইকেলে দোকান খান দি আমাৰো আদা মাৰা জেগাতে আলছি তই গধূলি গায়ব হৈ নাযাবি আৰু গম পাইছা না ভাই ফালতু বুলি ভাবিছে নেকি কে গায়ব হৈ যামে কথা নাই গধূলি আহি যাবি মই ফোন মাৰিম যেতিয়া ওলাই আহিবি সুন্দৰ আজি সুন্দৰ পাৰ্টি এটা দিম সুন্দৰ কথা মতে কাম হলিতো ভালে দেচোন ভাই শুনিছে আজি আমিও এৰি দিয়া নাই পাৰ্টি লৈ এৰিম ভাই দে গধূলি ফোন মাৰিম তোকে ওলাই আহিবি তো এতিয়া যাওঁ দে অলপ কাম আছে মোৰ হয় নেকি কি কামে ভাই ক'ব পাৰি না নৰি যা যদি যাতে আৰু কি কম ভাই কামটো অলপ পাৰ্চনেল দে কম দে পিছত টাইমত দেখা পাবি নহয় কি কাম বাৰু দেখা যাব না কি কয় আৰু কামটো দে ভাই ময়ো এতিয়া যাওঁ দে না কি ক তহঁতেও ঘৰে যাই থাকা ভাই দে বাই বাই এহেঁতৰ দুয়োকে ফোন এটা মাৰি মাইকেলৰ দোকানত গিলে আহিয়ে দেখিব দে নহ'লে কিমান বা দেৰি কৰে আৰু তোৰা ক'তে ওলে সোনকালে মাইকেলৰ দোকানত গিলি কি খৌখা মালে তোহাঁতে ফোন নকৰাতে আগে মাইকেলৰ দোকানত হাজিৰ হৈছে দে যাইছো দে মই পালোৱে দে কি মালে বাপৰে মই ক'ৰবাত পলম চলম বুলি আগে ভাগে এই মাইকেলৰ দোকানত হাজিৰ হৈছে বা মাইকেল সুন্দৰ দোকান দিছে দে ভাই চব মালে ৰাখি দিছে কিন্তু লাজে লাগি যায় ভাই কি লাজ পাব লাগে কম দোকান দিছে তই এখন চব মালে ভৰাই দিছে দে ন কি পাৰফিউম চব পাই দে ন বাপৰে মই নিম দে এটা বডি স্প্ৰে নিম সৰু চাই কিবা এটা দিবি সৰু মানুহ টেপৰা মানুহ তোক সৰু বডি স্প্ৰে লাগিব দেচোন ভাই বাপৰে বাপ লেতেৰাকে দাম দিলি দে ভাই টেপৰা দাম দে নাই মাইকেলে ঠিক কথাই কৈছি দাম দিছা যদিও দিছা ইয়াৰ হ'ব দে কিনো আছে দে মাইকেল ৰজনী খুব কিবা না সুদামুখি বহাই থৈ দিছে ইয়াতে আহি খুৱামে ভাই মোক একদম গল্ড ফ্লেগে খুৱাতে খুৱাব লাগে নুখুৱামে মাইকেল দোকানত ফুল এটা দেখোন বা দোকান গোটেই ৰংচঙীয়া কৰি দিছে ভাই আমাৰ হ'লে খৰচ দে নাই পাৰ্টি দিব লাগিব বুলি ন তইও কম মাল নহয় দে ভাই আহি গৈছে আজি আমাৰ আচল মানুহ আজি তইহে পাৰ্টি দিব লাগিব মেইন পইচা তোৰ আজি ভাই বা তই পাৰ্টিখন মাথা মাৰি আছা বা তিনিও লগ মানে মেল মাৰি আছা ন কি কাম কি নাকাম আমি ইমান খাব নাপাওঁ নহয় তই মাছা খাব নেহিছো তুন্দৰ খালে কেতিয়া ক'লো তুন্দেও কমাৰ কিবা কথা বকি দে মাইকেল পইচাটো দি মোক দেউৰা ভাই দেউ তোৰ পইচা তোক নিদি কাক দিমে কিন্তু পাৰ্টিটো ক'ত দিবি ভাই এলা হ'লে নেনাৱে প্ৰণীতাতে লৈ যাম যৌ ভাই যৌ সোনকালে মোৰ চাতত মাৰবে দোকানত যৌ দেৰি কৰি লাভ নাই যৌ গোটেইকেইটা যাওঁ এনা এতিয়া দোকানত কোনো কাষ্টমাৰ আহিব যাওঁ তাতে অলপ পেটটো ভৰে পুৰা কয় গেলে মানুহ পুৰা টিম লৈছো আছো দে বাবা আছো দে বহা কি খবৰ অৰ্ডাৰ কৰা দেখছা মাইকেল আগে ভাগে বহি গেলে আমি নবহাতে কি নবনি খাম বুলি আহিছো ঠিক কথা কৈছে কিন্তু প্ৰায় ভাই দাদা ফেলে আপচোন কি ভাইটি কি লাগে ক মেনুখন এতিয়া আগতে নাই ফেলে থৈ দিছো তোহাক চাবৰ কাৰণে থৈ দিছো তাৰ পৰা যি লাগে কৈ দিয়া সেইমতে পাই যাব নহয় লগে
খুৰা আপোনাক হ'লে মেনু চেনু বাদ দিয়ক ধৰক হাফ প্লেট ভেজ চাওমিন দি দিয়ক মই নাখাওঁ দিয়ক মই ঘৰত অলপ আগত ভাত খাইছোঁ হৰকান্ত ক'ত কি বিকছে তলা পাগলা হলি নেকি চিকেন চাওমিন খোৱাবাই দি তই ভেজ চাওমিন খোৱাবি তাকো হাফ প্লেট বিৰিয়ানী বুলি লৈছে নেকি তোমাক হা তই দেখোন মানুহ চানুহ মাৰি ফেলবি ভাই 5,000 টকা বাজি জিকছে ভেজ চাওমিন হাফ প্লেট মই ইয়াতে মৰি যাওঁ দে দিয়ক খুৰা খুব আপত্তি কৰিছে চিকেন চাওমিন হাফ প্লেট দি দিয়ক বাপৰে বাপ ভাপৰ পাই ফুলক লাগি যামেই নলি ন তই নহয় দিয়ক ভাই মোক পইচা কিনি অলপ কামতো লাগিব না খুৰা যাক আপুনি সোনকালে অৰ্ডাৰটো দি দিয়ক আৰু এহঁতক দিবে দিয়ক মই অলপ বাহিৰতে আছোঁ ৰ'ব দে হ'ব দে ভাইটি দিয়ক তে খুৰা আহি আছোঁ দিয়ক মই থাক তোহাতে মই বাহিৰতে আছোঁ দে পাণ বনাবা দেও গোটেইকেইটাৰে খুৰা শুনক চিকেন চাওমিন ফুল প্লেট আনক আৰু চিকেন তন্দুৰী লৈ আহক যাক খুৰা মই চিকেন বিৰিয়ানী খাম দিয়ক খুব ভাল পাওঁ আৰু লগতে লেগ পিচ 2 পিচ মান এক্সট্ৰাকে দিব আৰু মোক খুৰা মই এনে ব্ৰইলাৰ চইলাৰ নাখাওঁ আপুনি এটা কাম কৰক মটন পোলাও লৈ আহক তোনো কি চলি চিকেন চাওমিন হাফ প্লেটৰ পৰা ইমানখিনি অৰ্ডাৰ দি দিলে দিয়া সোনকালে দি আছোঁ দে মই খুৰা পাৰিলে সোনকালে লৈ আহক 2-3 মিনিটৰ ভিতৰত লৈ আহক খুৰা যিমান পাৰে ইমান সোনকালে লৈ আহক মোৰ জিভা অলপ পাইছে দে ভাইটি আনি আছোঁ ভাই জলদি দমতানি মাৰ আৰু এৰ পাই পাতলা হৰকান্ত ফুল বিল্লে মিলি গুচি যাম জিয়াৰ পাই ভাই তাক ফুল বিল্লে মিলিব লাগিব চিকেন চাওমিন হাফ প্লেট কৰি এটা পাভৰা মস্তা খানাখিনি আলি ইয়াৰ জিভা চিভা পুৰা লপলপে আছে মোৰ খাওঁ আৰু পাতলা হয় পাই জিভা লপলপে গেছি কথা কি টেষ্টে ইমান ডাঙৰ ব্ৰইলাৰ বাপ্পা থেংক তামাম টেষ্টি মতো ভাই বাপরে বাপ পুরা হিরে উড়ে গেছে একদম মোর খল আর হয়ে গেছি আর পাতলা দিবা বেড়াই গেছে আর গম পেছে না নাই দে ফুটাফুট কর নলি এই পেলি হল আর ফুল বিল্লামি আমি খাম বিল্লামি তো গম পেছে না নাই জো পাতলা হয় ভাই ঠিক কৈছে অলপ রথ থাকক দে আকো নহয় দে চৰাই চিৰিকটি থাকো ভাতি যাওয়া জো মই আৰু অলপ এৰি থৈ যাওঁ জো পাতলা দেৱা মাইকেলে ঠিক কথাই কৈছি নহ'লে বিল্লামিটো আমিয়ে খাব লাগিব ভাই জো সোনকাল পাতলা দেও খুৰা শুনক কি ভাইটি খুৰা আমি যাই থাকোঁ দিয়ক ই আহি বিলটো দিব দিয়ক যতে তোন হৰকান্ততো আহিবই হ'ব হৰকান্ত আৰু কি কৰে কেতিয়াবা খুৰা এনে গেল লাগি কি গেল নেগলি ক'ত বহি থাকিলে এতে বহি থাকিলে দিয়ক ৰাতি হৈছে না সেইকাৰণে আৰু গুচি গেল বোধ মোৰ কাম এটাত ফাঁচি গেলো বিলটো কিমান হৈছে খুৰা বেছি হোৱা নাই বাবা 2700 টকা হৈছে খুৰা কি কয় 2700 টকা কি কৈছি দে গৰুও দানা ইমান নাখাই দিব তান্দে ধুনীয়া দামী বস্তু খাই গেছি যাক খুৰা মই এনে বিল্লামি দি গুচি গেলে খুৰা কি কৰিম কওকচোন এনাহান কৰিব লাগে না লগত ছোৱালীৰ লগত দিয়া দোকানৰ চাটাৰ মাৰো ময়ো আৰু বিলটো দিয়া ময়ো যাওঁ দে আৰু ঘৰত দিগি দিবাতো লাগিবই দিয়কচোন খুৰা যিহেতু ময়ে কৈ দিছিলোঁ উপায় নাই দিয়ক আৰু লওক পইচাখিনি খুৰা মোৰ লগত এখিনি পইচা আছিলে 20 টকা এটা কমকৈ দিছোঁ দিয়ক আপোনাক ৰাতিপুৱাক লাগি চিকৰ খাবই পইচা নাই বয়া নাপাওঁ আৰু বয়া নাপাওঁ যাওঁ হ'ব যাওঁ ই হাৰামি চলিয়ে বাপৰে বাপ ইমান খাইছি চুৱাৰ বাচ্চা হাতৰ এই বিল্লামি মই আৰু কোনোবা দিনা পাৰি যাম ময়ো ফুল বিল্লামি দিম যোনদিনা চান্স পাওঁ